ৰাঙলী বিহুটিক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে শেষ হৈছে। এয়া আজি গৰু বিহু। গৰু বিহুৰ দিনাখন আমি গোটেইখিনি সাজু কৰি লৈছোঁ। দীঘলতি, মাখিলতী, মাহ, হালধি, ধূপ, গৰু পঘা, এৰাল সকলোখিনি সাজু কৰি আমি গৰু নোৱাবৰ বাবে আগবাঢ়িছোঁ। ইতিমধ্যে সকলো পৰ্ব শেষ হৈছে। আমাৰ নামঘৰটি দেখালোঁ আপোনালোকক সুন্দৰকৈ। দেউতা আৰু মা গৰু নোৱাবৰ কাৰণে সাজু হৈছে। তেল লৈছে বাতি এটাত, ধূপ, মাহ, হালধি। দেউতাই এতিয়া মূল গাই গৰুজনীক নোৱাবৰ কাৰণে এজনে বাতি দি গৈছে, মাত লগাই গৈছে মোকো অকণমান উঠাই দিয়া বুলি। তেওঁকো অকণমান উঠাই দিলোঁ। দেউতাই এতিয়া ধুনীয়াকৈ গৰুকেইটাৰ গাত তেল ঘঁহিছে। তেল ঘঁহি উঠাৰ পিছত ধুনীয়াকৈ এতিয়া গৰুকেইটাক মাহ সানিব, হালধি সানিব। এয়া শিঙত দিছে, তেল দিছে। তাৰপিছত এয়া হালধি ঘঁহিব। মাহ হালধি ধুনীয়াকৈ ঘঁহি হোৱাৰ পিছত আমি আমাৰ ঘৰৰ ওচৰতে থকা বিলখনলৈ লৈ যাম আৰু বিলখনত ধুনীয়াকৈ গা ধুৱাই লৈ আহিম। বিশেষ অসুবিধা হোৱাৰ কাৰণে মই আজি পানীত নানামো, গা ধুৱাব নোৱাৰিম গৰুকেইটা। সেইকাৰণে বছৰৰ এই বিহুটিত এনেকৈ গৰুকেইটাক গা ধুৱাব নাপায় বহুত বেয়া লাগিছে। তথাপিও কি কৰিব, উপায়তো নাই। এয়া আমাৰ ঘৰত সহায় কৰি দিয়া মানুহগৰাকী। দেউতাই ধুনীয়াকৈ গৰু গা ধুৱাবৰ কাৰণে সাজু কৰিছে। লগতে ভাৰতী বাইদেৱে ধৰি দিছে। আমাৰ ঘৰত কাম বন কৰি সহায় কৰি দিয়া মানুহগৰাকী যথেষ্ট ভাল। মা এয়া দোনা লৈ আছে। এইটো এটা দোনা বুলি কয়। ভীমকলৰ গছৰ কলপটুৱাৰ পৰা বনোৱা হয়। ধুনীয়াকৈ এতিয়া গৰুকেইটা নোৱাই হোৱাৰ পিছতে আমি আগবাঢ়িম। আমাৰ গৰু পোৱালিটি চাওক ইমান সৰু। এয়া মাহ হালধিখিনি ধুনীয়াকৈ পিহি লোৱা আছে পটাত। তাকে অকণমান দেখাই দিলোঁ আপোনালোকক। চাওকচোন কেনে লাগিছে। এতিয়া আমাৰ গৰুকেইটা চাব দেই। এইকেইটা অকণ দুষ্ট গৰুকেইটা। এহঁতক দুটা মানুহে ধৰিব লাগে। এই পোৱালিটো অকণমানি পোৱালিটো ইমান দুষ্ট নহয়, ইয়াক মই ধৰি আছোঁ। এইজনীও দুষ্ট। আমাৰ দাস ৰখি আছে। গৰু গা ধোৱা হ'লে তেওঁ লৈ যাবগৈ আৰু। তেওঁৱে গৰুকেইটা চাই মেলি আছে আৰু আমি যিহেতু ঘৰত নাথাকোঁ, তেওঁৱে গৰুকেইটা চাই মেলি দিয়ে। ভাল মানুহগৰাকী। দুইজন বাবা মাকৰ মৰম চাওক, কি ধুনীয়াকৈ মৰম কৰি আছে। সন্তানৰ প্ৰতি মাকৰ মৰম অপৰিসীম। সেয়া প্ৰমাণ। সুন্দৰকৈ গৰুৰ গাত এতিয়া মাহ হালধি ঘঁহা হৈ গৈছে। আমি এতিয়া বিল পাই গ'লোহি। আমাৰ ঘৰৰ কাষতে থকা এখন বিল, মৰাকলং বিল বুলি কয়। দেউতাই গৰুকেইটা লৈ গৈছে। মই পানীত নামিব নোৱাৰোঁ, মোৰ কাহ হৈ আছে। ওচৰৰ দাদাজনে ভাইটিটোকো লৈ গৈছে ধুনীয়াকৈ গা ধুৱাব। এতিয়া গৰু গা ধুনীয়াকৈ ঘঁহি থকা হৈছে। খেৰৰ মুঠা এটা দি গৰুকেইটা ধুনীয়াকৈ যিখিনি মাহ হালধি সানি আনিলে, সেইখিনি সানি অনাৰ পিছত এতিয়া ধুনীয়াকৈ ঘঁহি গাটো চাফা কৰি দিব। মাহ হালধিখিনিও নাইকিয়া হৈ যাব। আৰু ধুনীয়াকৈ গা ধুৱাই মেলি ইহঁতক আমি পথাৰত এৰি দি থৈ আহিম আজি মুক্ত মনে সিহঁতে পথাৰত ধুনীয়াকৈ বিলখন চাওক কিমান ধুনীয়া, একদম খুব সুন্দৰ। ইয়াৰ মৎস্য পালন কৰে। এয়া সুন্দৰকৈ বিলত গা ধুই আছে কণ ভাইটি কেইটামান। বিলখন সৰু মাজুলীৰ দৰে। মাজতে মাটি এটুকুৰা আছে আৰু চাৰিওফালে বিলখন আছে। মাজুলী সদৃশ সুন্দৰ। কেতিয়াবা আমাৰ ঘৰলৈ আহিলে আপোনালোকে চাব পাৰিব। ইতিমধ্যে গৰু গা ধুৱাই হ'বই আৰু ইয়াৰ পিছত লৈ যোৱা হ'ব গৰুকেইটা। সুন্দৰকৈ সকলোৱে আজি গৰু বিহু দিনাখন ধুনীয়াকৈ গৰু গা ধুৱাই আছে। সুন্দৰ। আগৰ দৰে মানুহ নাই। আমি যেতিয়া সৰু আছিলোঁ, সৰু থাকোঁতে ইয়াত মানুহ বহুত